মুখ খুলি হিচাপ দিয়াৰ প্ৰয়োজন নাই। মনত দিয়া হাতৰ প্ৰতিফল এটা সমান্তৰাল নিজেই ভুগিব লাগিব। যি আপোনাৰ বাবে বেয়া তেওঁৰ লগত ভাল বা বেয়া হ'বলৈ আপোনাৰ কোনো দৰকাৰ নাই। এবাৰ এজন মানুহে নিজৰ আৰ্থিক অভাৱত অতিষ্ঠ হৈ এজন সাধুৰ ওচৰলৈ গৈ সুধিলে, গুৰুদেৱ, এই পৃথিৱীত কিছুমান মানুহ ইমান সফল হয় যে কোটি কোটি টকা উপাৰ্জন কৰে। আকৌ কিছুমান এনে মানুহ আছে যি একেবাৰে অভাৱত দিন কটায়। এনে কিয়? এনেকুৱা কি কথা আছে যিয়ে সফল ব্যক্তিক আনতকৈ ইমান পৃথক কৰে? উত্তৰত সাধুজনে ক'লে, জীৱনত সফল হোৱাৰ কিছুমান নিয়ম বা উপায় থাকে, যিবোৰ সফল ব্যক্তিসকলে জ্ঞাতে বা অজ্ঞাতে অৱলম্বন কৰে। যদি তুমিও এই উপায়সমূহ মানি চলা, তুমিও সফল হ'ব পাৰিবা আৰু ধনী হোৱাৰ বাটও মুকলি হ'ব। জীৱনৰ এটা লক্ষ্য নিৰ্ণয় কৰা। বহু লোকক যেতিয়া সোধা হয় তোমাৰ জীৱনৰ লক্ষ্য কি, তেতিয়া মিচিকিয়ে কয়, এতিয়ালৈ একো ভবা নাই। যদি তুমিও তাৰ মাজৰে এজন, তেন্তে আজি এই অভ্যাস সলনি কৰা। কেৱল চাকৰি কৰাটোৱেই অন্তিম লক্ষ্য হ'ব নোৱাৰে। সেইটো জীৱনৰ মাত্ৰ এটা পৰ্যায়হে। সফল হ'বলৈ হ'লে জীৱনৰ এটা শুদ্ধ লক্ষ্য নিৰ্ধাৰণ কৰি তাক নিজৰ কৰিবলৈ তিনিটা কাম কৰা। নিজৰ লক্ষ্যটো কেৱল মগজুত নহয়, কাগজত লিখি ৰখা। নিজৰ লক্ষ্যত উপনীত হ'বলৈ তুমি কোনটো পৰ্যায়ত ত্যাগ কৰিব পাৰিবা? টোপনি কম কৰিব পাৰিবা নে আনতকৈ বেছি কষ্ট কৰিব পাৰিবা? হাঁহি তামাচাত খোৱাবতো সময় নষ্ট নকৰাকৈ থাকিব পাৰিবা নে নিজৰ লক্ষ্য সম্বন্ধীয় কিতাপ পঢ়িব পাৰিবা? এইসমূহ কাগজত লিখি ৰখা। প্ৰতিদিনে তিনিবাৰ নিজৰ লক্ষ্যটো ডাঙৰ হৈ পৰিবা। তেতিয়া তোমাৰ মগজুৱে বুজি পাব যে তুমি তাৰ পৰা কি বিচাৰা আৰু সেই দিশতে কাম কৰা আৰম্ভ কৰিব। তোমাৰ লক্ষ্যত উপনীত হোৱাৰ দিশে ন চিন্তা মুকলি কৰিব। 2. নিজৰ ওপৰত বিশ্বাস ৰাখা। তুমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে তুমিও সফল আৰু ধনী হ'ব পাৰিবা। মূল সমস্যাটো হ'ল মানুহে সাধাৰণতে ভয় খাই যায়। মানুহৰ মনত বিশেষকৈ 6 প্ৰকাৰৰ ভয় থাকে। দুখী হোৱাৰ ভয়, বৃদ্ধ হোৱাৰ ভয়, কিবা বেয়া হোৱাৰ ভয়, মৰম সন্মান হেৰুৱাৰ ভয়, ৰোগৰ ভয় আৰু মৃত্যুৰ ভয়। যদি তোমাকো এই ভয়বোৰ আমনি কৰে, তেন্তে নিজৰ লগত সকাৰাত্মক কথা পতা আৰম্ভ কৰি দিয়া। আত্মবিশ্বাস বাঢ়িব। নিজৰ ভয়ৰ মুখামুখি হ'বলৈ শিকা। চাবা তুমি জয়ী হ'বাই। যদি এটা শিশুৱে পৰি দুখ পোৱাৰ ভয়ত খোজ কাঢ়িবলৈ বাধা দিয়ে, তেন্তে সি জীৱনত কেতিয়াও খোজ কাঢ়িবই নোৱাৰিব। এই মানসিকতা লৈয়ে আগবঢ়া। নিজৰ লক্ষ্যৰ পথত 1000 বাৰ পৰিলেও 1000 বাৰ উঠা। 3. যি কামেই নকৰা কিয় সম্পূৰ্ণ উৎসাহেৰে কৰা। বহু লোকে কামৰ নাম শুনিলে মুখ কোচায়, কিন্তু যদি কামৰ ৰুচি নাথাকে তেন্তে সেই কাম সম্পূৰ্ণ হ'ব কেনেকৈ? সেইবাবে কামৰ মাজত বিৰতি লোৱা। কামটো ফূৰ্তিৰে কৰা। সদায় নিজকে ক'বা যে মই মোৰ কামটো বহুত ভাল পাওঁ। 4. আত্মসংযম ৰাখিবলৈ শিকা। উৎসাহত কাম সোনকালে হয়, কিন্তু আত্মসংযমে তাক সঠিক দিশত ৰাখে। যেনে ৰাতিপুৱা সোনকালে উঠা, যিকোনো ঠাইত সঠিক সময়ত উপস্থিত হোৱা, একো কামেই আধাতে এৰি নিদিয়া, অৰ্থহীন আলোচনাত সময় নষ্ট নকৰিবা, কথাই প্ৰতি সন্তৰ্ক নকৰিবা। এইবোৰ এনেই কাম যাক কৰিবলৈ বা নকৰিবলৈ হ'লে তুমি আত্মসংযম ৰাখিব লাগিব। তেতিয়াহে সফল হ'ব পাৰিবা। 5. সঞ্চয়ৰ অভ্যাস। বহু লোকে অলপ ধন উপাৰ্জন কৰাৰ লগে লগেই দামী বস্তু ক্ৰয় কৰাত লাগে। আনক দেখুৱাৰ স্বাৰ্থত তেওঁলোকে এনে কিছুমান বস্তু কিনি পেলায় যিয়ে তেওঁলোকৰ খৰচ আৰু বৃদ্ধি কৰি দিয়ে, যেনে বিলাসী ঘৰ, দামী গহনা ইত্যাদি ইত্যাদি। তেনে লোকে কেতিয়াও সঞ্চয় কৰিব নোৱাৰে আৰু সদায় দুখীয়া হৈ থাকে। মানুহে নিজৰ উপাৰ্জনৰ অতি কমেও 10% সাঁচিব লাগে। 6. এজন নেতাৰ দৰে কথাবোৰ ভাবিবলৈ শিকা। এজন নেতাৰ দৰে প্ৰথমে এইকেইটা কাম কৰা। নিজৰ লক্ষ্যৰ কিদৰে উপনীত হ'বা তাৰ সম্পূৰ্ণ পৰিকল্পনা তৈয়াৰ কৰা। তাৰপিছত তাৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰা। এজন নেতৃত্ব দিব পৰা ব্যক্তি আৰু সাধাৰণ ব্যক্তিৰ মাজত পাৰ্থক্য এটাই যে সাধাৰণ মানুহে 2-3 বাৰ বিফল হ'লেই হাৰ মানে আৰু নেতাই যিমানবাৰ বিফল হ'লেও হাৰ নামানে। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।